আমাৰ গাঁওখনৰ নাম হ'ল সুকুঞ্জৰা পাৰ্ট 2। দেখা পাইছো যে ইয়াত কিন্তু পানীৰ অভাৱ আছে বুলি আপোনালোকে কৈছে ৰাইজে। কেনেকুৱা ধৰণৰ অভাৱ, মানে কি হৈছে? পানী মানে আমাৰ এইটো এক নম্বৰ যে গাঁও অঞ্চলত যিটো বসবাস কৰিবলৈ গ'লে আমি নিশ্চয় পানীৰ দৰকাৰ হয়, খেতি বাতি সব সকলোকে। তো আমাৰ ইয়াত পানীৰ সমস্যাটো এনেকুৱা সমস্যা যে আমি অলপ মাটিৰ খোৱা খান্দি পেলাই পানী বার ব্যৱহাৰ কৰি আছো। আৰু কিছুমান দমকল আছে, দমকলবিলাক আছে, কিন্তু এনেকা 15-16 বছৰৰ ভিতৰত এটা দমকল এইটো কেতিয়াবা নষ্ট হ'লে আকৌ নতুনকৈ চৰৰ পৰা নাপায়। তা আমাৰ এনেকা জীৱনটো চলি আছে। আৰু সুকুঞ্জৰা পাৰ্ট 2 বুলি ক'লে আমাৰ এই পাহাৰ এলেকাত খুব পিছপৰা হয়। আৰু এই পানীৰ কাৰণে আমি বহুত কষ্টত ভুগি আছো। আৰু আমাৰ এইটো নামটো আছে যে সুকুঞ্জৰা, যিটো ঝৰ্ণা আছে, ঝৰ্ণাত এই বাৰিষা সময়ত ঝৰ্ণা হয়। আৰু আমাৰ এই খৰাং চিজনতটো এনে শুকাই যায়। ৰাস্তা ঘাটটো এক নম্বৰ। ক'বলৈ গ'লে এই পাহাৰ আমাৰ সুকুঞ্জৰা পাৰ্ট 2 যিটো আমাৰ গাঁৱত আহিব লগা ৰাস্তা আছে, এই ৰাস্তা একদম সম্পূৰ্ণ অচল হয়। আৰু খাল পাগাৰ, আৰু এই ৰাস্তাৰ কাৰণে আমি কেতিয়াবা গাঁৱৰ মানুহ যদি অসুবিধা হয় বা অসুখ বিসুখ বেমাৰ আজাৰ যদি হয়, একমাত্ৰ এই ৰাস্তা ঘাটৰ কাৰণে আমাৰ গাঁৱৰ ৰাজ্য বেমাৰ মানুহের এই কষ্টত ভুগিব লগা হয়। আৰু আমি সোনকালে মৃত্যুৰ মুখত পৰিছে আৰু পৰি আছে, আৰু এতিয়ালৈকে এই অৱস্থাত আছে। আৰু আমি যেতিয়া কষ্টত হয় বা বেমাৰত হয়, 108 বা চৰকাৰী আঁচনিৰ পৰা যিটো গাড়ী পায়, সেইবিলাক খবৰ কৰিলো, এম্বুলেন্স এইটো আমাৰ গাঁৱত আহি নাপায়। সেইটো হ'ল আমাৰ কষ্টকৰ এই পৰিবেশটো। এইবোৰ বিষয়ত চৰকাৰ যিহেতু আপোনালোকে ভোট দি আহিছে, ইয়াত চৰকাৰে কেতিয়াবা জনাইছে নে কথাটো? জনপ্ৰতিনিধি আহে না নাই? আহে, জনপ্ৰতিনিধিটো আহিয়ে, আৰু এইবিলাক ভোটৰ কাৰণে আলোচনা হয়। আৰু আমাৰ ৰাজ্যক ইহঁতে আহ্বান কৰে বা অনুৰোধ কৰে। কিন্তু আমাৰ অনুৰোধ আমি কৰো যে আমাক ৰাস্তা ঘাট লাগে, বা এনেকা আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে আমি কিবা এটা সাব চেণ্টাৰ লাগে। আমাৰ ইয়াত সাব চেণ্টাৰ নাই। এইটো ৰাস্তা ঘাটটো আমি BCDC লেভেলত বহুতে এপ্লাই কৰিছে বা এপ্লিকেশ্যন কৰিছে, কিন্তু আমাৰ ইয়াত ৰাস্তা ঘাটৰ কাৰণে চৰকাৰে এইটো গুৰুত্ব নিদিয়ে। আৰু ইয়াত গুৰুত্ব নিদিয়া কিবা কাৰণ থাকিব পাৰে, কিন্তু আমাৰ কাৰণে এই ৰাস্তা ঘাট নাথাকাৰ কাৰণে গুৰুত্ব নিদিয়াৰ কাৰণটো কি বুলি ভাবে? গুৰুত্ব নিদিয়াৰ মানে আমাৰ এইবিলাক অৱহেলা কৰি আছে। ইয়াৰ কাৰণে আমাৰ কি ভাবিছে আপোনালোকে, যিহেতু সন্মুখত লোকসভা নিৰ্বাচন? সন্মুখৰ নিৰ্বাচনটো আমি ভাবি আছো যে আমাৰ ৰাস্তা ঘাট যিয়ে চৰকাৰে আমাক সুবিধা কৰি দিব, এই চৰকাৰকে আমি অতি শীঘ্ৰ মানি ল'ম, আৰু তাকে আমি ৰজা বুলি আমি মানি ল'ম। আৰু কি অন্যথাই যদি আমাৰ এই ৰাজ্যক যদি সুবিধা নিদিয়ে, তেনেহলে এই চৰকাৰ আমি কেনেকৈ মানি ল'ম? ভোট বৰ্জন কথাটো নাহে, কিন্তু আমাক এইবিলাক মানে দাবী যে চৰকাৰ অতি শীঘ্ৰ আমাৰ এই ৰাজ্যক উপকাৰ কৰিব লাগে, আৰু ৰাস্তা ঘাট বা এই কুঁৱাৰ পানীবিলাক সুবিধাটো দিব লাগে। এইটোৱে আমাৰ ৰাজ্যৰ পৰা আহ্বান জনাইছো।